জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ৰাণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক অজয় কুমাৰ ৰয় ডাঙৰীয়া, নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব শ্ৰী অজয় তিৱাৰী ডাঙৰীয়া আৰু আসাম পুলিচ হাউচিং কৰ্পোৰেশ্যনৰ চেয়াৰমেন শ্ৰী মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া, উপস্থিত বিটিআৰৰ ইএম আৰু আমাৰ MCLA সকল, ৰাইজ আইসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমি অলপ আগতে চিৰাং জিলাৰ কাজল গাঁৱত চিৰাং জিলা কাৰাগাৰ উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু আপোনালোকৰ সন্মুখত আমি এই কাৰাগাৰ উদ্বোধন কৰিছোঁ। বিটিআৰৰ অন্যতম জিলা চিৰাঙৰ কাজল গাঁৱত শুভ উদ্বোধন কৰা জিলা কাৰাগাৰ ৭২.৮০ কোটি টকা ব্যয়েৰে ব্যয় কৰা হৈছে। আমাৰ এই কাৰাগাৰটো অত্যন্ত আটকধুনীয়া কৰি নিৰ্মাণ কৰা হৈছে। এই কাৰাগাৰত ৫০০ গৰাকী কাৰাবন্দী ৰাখিব পৰা যাব। ইয়াৰে ৩৫২ গৰাকী পুৰুষ আৰু ১৩৮ গৰাকী মহিলা কাৰাবন্দী থাকিব পাৰিব। এই কাৰাগাৰতে আমি এখন ২৮খন বিচনাযুক্ত পুৰুষৰ চিকিৎসালয় আৰু ১০খন বিচনাযুক্ত মহিলা চিকিৎসালয়ৰো ব্যৱস্থা কৰিছোঁ। স্কুল আৰু পুথিভঁৰালৰ দৰে অন্যান্য আন্তঃগাঁথনিৰ লগতে পুৰুষ আৰু মহিলা কাৰাবন্দীৰ বাবে পৃথক বিনোদন কেন্দ্ৰ, কৰ্মশালা, কৰ্মচাৰী নিৰাপত্তাৰক্ষীৰ বাবে কেণ্টিন, কাৰাবন্দীৰ বাবে ৰান্ধনীশাল, ভোজনালয় আদিৰো ইয়াত ব্যৱস্থা কৰা হৈছে। কাৰাগাৰৰ নিৰ্মাণৰ বাবে ৬টা হাইমাষ্ট লাইট আৰু নিৰীক্ষণ টাৱাৰৰো ব্যৱস্থা কৰা হৈছে। চিৰাঙক ৰাজ্য চৰকাৰে বহু বছৰ আগতে এখন জিলা হিচাপে ঘোষণা কৰিছিল, কিন্তু এখন জিলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আজি পৰ্যন্ত নিৰ্মাণ হৈ উঠা নাছিল। আমাৰ ৰাজ্য চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহযোগত চিৰাঙত সকলো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। আজি জিলা কাৰাগাৰৰ উদ্বোধন হ'ল। খুব কম সময়ৰ ভিতৰতে আমাৰ চিৰাঙৰ বাবে জিলা ষ্টেডিয়ামৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হ'ব। অলপ আগতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক জনাইছে যে আমি য'ত সভা কৰিছোঁ এই স্থানত ৮ কোটি টকা ব্যয় কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এখন সুন্দৰ পাৰ্কো নিৰ্মাণ কৰা হ'ব, যি আমাৰ সকলোৰে চিৰাং জিলাৰ ঐতিহ্য আৰু সন্মান বহুগুণে বৃদ্ধি কৰিব। মই পুনৰ এবাৰ আজিৰ অনুষ্ঠানৰ বাবে বিটিআৰ আৰু চিৰাং জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, চাওঁতে চাওঁতে বিটিআৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় ৫টা বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ চৰকাৰখনেও ৪টা বছৰ অতিক্ৰম কৰিলে। এই সময়ছোৱাত আমি চিৰাং জিলাৰ উন্নয়নৰ বাবে বহুতো ব্যৱস্থা হাতত লৈছিলোঁ আৰু আজি লাহে লাহে তাৰ সুফল আমাৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলাৰ ৰাইজে এটা খবৰ নিশ্চয় জানে যে আমাৰ জিলাখনৰ কাষতেই ভূটানৰ গেলেফুত এখন ডাঙৰ মহানগৰ নিৰ্মাণৰ কাম ভূটান চৰকাৰে হাতত লৈছে। আমি সেই মহানগৰখন নিৰ্মাণ হ'লে চিৰাং জিলাৰো যাতে আৰ্থ সামাজিক উন্নতি হয়, তাৰ বাবে আমিও কেইবাটাও নতুন কাম হাতত লৈছোঁ। ভূটানলৈ যাবৰ বাবে সুন্দৰ ৰাস্তা নিৰ্মাণ আৰু
ভূটানৰ গেলেফুৰ পৰা পোনে পোনে চিৰাং হৈ কোকৰাঝাৰলৈ ৰেল লাইন নিৰ্মাণৰ কামো আমি হাতত ল'ম, যাতে গেলেফুত যিমান উন্নতি হ'ব তাৰ সেই উন্নতিৰ সুযোগ লৈ আমি চিৰাং জিলাটো উন্নতি কৰিব পাৰোঁ। তাৰ বাবে এই বছৰত আমি চিৰাং জিলাত প্ৰায় 25 কিলোমিটাৰ ৰাস্তা নতুনকৈ অসম মালা আঁচনিৰ অধীনতো নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ভূটানলৈকে যোৱা প্ৰত্যেকটো ৰাস্তা আমি সুন্দৰ কৰি নিৰ্মাণ কৰিব খুজিছোঁ, যাতে গেলেফুত যিমান উন্নতি হয় সেই উন্নতিৰ সুযোগ আমাৰ চিৰাং জিলাৰ ৰাইজেও ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে যোৱা কেইটামান বছৰত বিটিআৰত অকল শান্তিয়ে অহা নাই, শান্তিৰ লগে লগে বিটিআৰত উন্নয়ন আহিছে, বিটিআৰত বিকাশ আহিছে। আজি আপোনালোকে বিটিআৰত প্ৰথমবাৰ দেখা পাইছে যে সকলো জাতি জনগোষ্ঠীৰ লোক আজি সমন্বয়ৰ বান্ধোনেৰে বান্ধ খাইছে, আৰু যেতিয়া আমি সভা সমিতি কৰোঁ তেতিয়াই আমি দেখা পাওঁ যে আজি বিটিআৰত কাৰো ভয় নাই, কাৰো শংকা নাই, কাৰো আতংক নাই। সকলোৱে আজি বিটিআৰৰ গৌৰৱী নাগৰিক হিচাপে বিটিআৰৰ উন্নয়নত ভাগ লৈছে। এই গোটেইখিনি সম্ভৱ হৈছে যোৱা কেইটামান বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এক সুশৃংখল শাসন ব্যৱস্থাৰ বাবে আৰু আমাৰ ৰাজ্য চৰকাৰৰ সহায় আৰু সহযোগিতাৰ বাবে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আই মাতৃসকলে নিশ্চয় ইতিমধ্যে শুনা পাইছে যে আমাৰ ৰাজ্যখনত কেইবাটাও নতুন কাম আমি হাতত লৈছোঁ। আজি যিহেতু ইয়াত বহুতো আই মাতৃ দেউতাসকল উপস্থিত আছে, দুটা আঁচনিৰ বিষয়ে তিনিটা আঁচনিৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰোঁ। প্ৰথম, অসম মালা আমাৰ অৰুণোদয় 2, যিসকল আমি অৰুণোদয় পাইছিলোঁ বা পোৱা নাছিলোঁ, মই যেতিয়াই চিৰাঙত আহোঁ বহুত ৰাইজে মোক আপত্তি দিছিলে যে আমি অৰুণোদয় আঁচনি পোৱা নাই। আজি আপোনালোকে নিশ্চয় শুনিছে যে চিৰাঙত এতিয়া আমি অৰুণোদয় 3 আঁচনিৰ কাম হাতত লৈছোঁ। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুইটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। দ্বিতীয়তে, আপোনালোকে মোক সুধি থাকে যে 10,000 টকাটো আত্মসহায়ক গোটৰ কেতিয়াৰ পৰা পাম। আপোনালোকক মই জনাব খুজিছোঁ যে আগষ্ট মাহৰ পৰা আপোনালোকক আমি সমষ্টি মিটিং পাতি 10,000 টকাটো দিয়া আৰম্ভ কৰিম, আৰু চিৰাঙতো আমি নিশ্চিতভাৱে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰৰ ভিতৰত আহি আপোনালোকক 10,000 টকাটো গতাই দিম। এই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব বিচাৰিছোঁ। তৃতীয়তে, এইবাৰ আমি আৰু এটা নতুন কাম হাতত লৈছোঁ যে 1 অক্টোবৰৰ পৰা এতিয়ালৈকে ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাই আছিলোঁ। 1 অক্টোবৰৰ পৰা
আমি আপোনালোকক বজাৰতকৈ কম দামত আমি আপোনালোকক চেনি দিম বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ দোকানৰ পৰা আমি আপোনালোকক দালি দিম আৰু বজাৰতকৈ কম দামত আমি আপোনালোকক নিমখ দিম বজাৰত যদি চেনিৰ দাম 90 টকা আমি আপোনালোকক 60 টকাত দিম বজাৰত যদি দালিৰ দাম 100 টকা আমি আপোনালোকক 70 টকাত দিম এই আঁচনিখনো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম গতিকে ৰেচন কাৰ্ড থকা সকলো লোকে এই আঁচনিৰ সুবিধা যাতে গ্ৰহণ কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম চতুৰ্থতে আমাৰ যিবিলাক ছোৱালী কলেজত গৈছে তেওঁলোকেতো নিযুত মইনা আঁচনি পাবই এইবাৰ আমি আৰু এটা নতুন আঁচনি লৈছো যিবিলাক ল'ৰা আৰু ছোৱালী মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে ভাল কৰি খোৱা বোৱা কৰিব পাৰে কিতাপ পত্ৰ কিনিব পাৰে অক্টোবৰ মাহৰ পৰা মেট্ৰিক কেণ্ডিডেট সকলক আমি মাহত 300 টকাকৈ আমি বেংকৰ একাউণ্টত দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ আগতে ভাল কৰি গাখীৰ এগিলাচ যাতেও খাব পাৰে আৰু তেওঁলোকে এই সুবিধা অক্টোবৰ মাহৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত 300 টকাকৈ আমাৰ মেট্ৰিক দিয়া ল'ৰা ছোৱালীসকলে লাভ কৰিব এই ধৰণে আৰু এটা আমি চিন্তা কৰি আছো যে আমাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যিসকলে গেছ লৈ আছে তেওঁলোকক আমি কম দামত গেছৰ সিলিণ্ডাৰ দিব পাৰো নেকি তাৰ বিষয়েও আমি বৰ্তমান চিন্তা কৰি আছো যেতিয়াই সিদ্ধান্ত হ'ব তেতিয়াই মই আপোনালোকক জনাম শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ চৰকাৰখনে বিটিআৰ আৰু আমি লগ লাগি অসমত আমি শান্তি আনিলো অসমত আমি বিকাশ আনিলো আৰু লগতে অসমৰ দুখীয়া মানুহে যাতে জীয়াই থাকিব পাৰে কাৰো যাতে অসুবিধা নহয় তাৰ বাবে আমি এটাৰ পিছত এটা আঁচনি আনি আমি ৰাইজৰ বাবে কাম কৰিছো মই আপোনালোকক অনুৰোধ কৰিম সকলোৱে যাতে এই ধৰণে মিলা মিছা শান্তি সম্প্ৰীতিৰে বাস কৰে আমাৰ বিটিআৰখন আমি যাতে আগুৱাই লৈ যাব পাৰো সকলোকে একেলগে আমি আগুৱাই লৈ যাব পাৰো বিটিআৰত যাতে সদায় শান্তি থাকে বিটিআৰত যাতে সদায় নিৰাপত্তা থাকে বিটিআৰৰ দুখীয়া মানুহসকলে সদায় যাতে সুবিধা পায় তাৰ বাবে আমি একেলগে কাম কৰিম সেয়ে আপোনালোকক মই নিশ্চিতভাৱে আজিৰ দিনটোত প্ৰতিশ্ৰুতি দিছো এতিয়া মই আপোনালোকক খুদিব খুজো এই যে মিটিঙত আমাৰ আই মাতৃসকল আছে কোনে কোনে অৰুণোদয় পোৱা নাই এবাৰ আপোনালোকে হাত উঠাওক কোনে কোনে অৰুণোদয় পোৱা নাই ঠিক আছে কোনে কোনে অৰুণোদয় পাইছে এবাৰ হাত উঠাওক পুৱাবিলাকে হাত উঠাওক একবাৰ এতিয়া পুৱাবিলাকেও আপোনালোকে গাঁও সভাত এবাৰ এপ্লিকেশ্যন দিব নোপোৱাবিলাকেও দিব মনত থাকিব নে নাই যদি এইবাৰ এপ্লিকেশ্যন নিদিয়ে আকৌ নোপোৱাৰ হাতটো বেছি হৈ যাব সেইকাৰণে এইবাৰ মই চিৰাঙৰ লেঠা একদম মাৰি দিব খুজিছো যাতে ভাল কৰি চিৰাঙৰ ৰাইজক অৰুণোদয় দিব পাৰো তাৰ বাবে মই ব্যৱস্থা ল'ব খুজিছো সেইকাৰণে সকলোৱে যাতে আবেদন কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম 10,000 টকাটোৰ বাবে কোনে কোনে নাম দি থৈছে হাত উঠাওক এইটোতো ভাল হাত আছে এইটোত ভাল আছে এইটো পাই যাব এইটো কনফাৰ্ম ঠিক আছে আৰু এবাৰ হাত উঠাওকচোন মই চাই লওঁ কোনে কোনে আছে বঢ়িয়া ঠিক আছে 10,000 টকাটোত আবেদন কৰিছে কিন্তু এইবাৰ অৰুণোদয়টোতো কৰিব যাতে আমি চিৰাঙৰ মহিলাসকলৰ লেঠা এইবাৰ ভাল কৰি মাৰি দিব পাৰো
কোনো যাতে কষ্ট খাব নালাগে হ'ব বুজি পালে না নাই কোনে কোনে বুজি নাই পোৱা হাত উঠাওকচোন আচ্ছা সবে বুজি পাইছে তাৰ মানে ঠিক আছে মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিম অজয় দে ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিম আমাৰ বিধায়ক আছে ইয়াতে আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াকো অনুৰোধ কৰিম চিৰাঙত লাগিলে মই অলপ বেছিকৈ অৰুণোদয় দি দিম কিন্তু সকলোৱে যাতে এইবাৰ পায় তাৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা লয় তাৰ বাবে মই অনুৰোধ কৰিম বিশেষ দেৰি ভাষণ নিদিও আজি বহুত গৰম মোৰো গৰম লাগি আছে আপোনালোকতো লাগি আছে গতিকে আপোনালোক ভালে ভালে ঘৰলৈ যাব আৰু আজিৰ এই দিনটোত আপোনালোকে আমাৰ সভালৈ অহাৰ বাবে আপোনালোকক মই আকৌ এবাৰ ধন্যবাদ জনালো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম